এনজে ভাইনি মারুন দেখিলে আপনার বুকু কঁপি উঠিব। এয়া চাওক কিদৰে জুই দপদপাই ইখনৰ পিছত সিখন ঘৰ জ্বলি আছে। চাওক কিদৰে জ্বলি আছে। কোনোবাই হাতে বস্তু বাহিনী লৈ নিৰৱস্থানলৈ ঢাপলি মেলিছে, কোনোবাই আকৌ পানী চানী আনিবলৈ জুই নিৰ্বাপনৰ কাৰণে চেষ্টা কৰিছে, কোনোবাই আকৌ যি পাৰে তাকে লৈ পেলাই চেষ্টা কৰিছে। থাকলো আমরা খেত আছে তাও লাই দাও বেশ নাই এটা বজাত আইডিয়া জুই লাগিলে বিদ্যুতের পৰা লগা বুলি আমার আইডিয়া। কেইটাত লাগিছে? এটা বজাত আইডিয়ার এটা বজাত লাগিছে। কেনেকে লাগিছে? আইডিয়ার তো বিদ্যুতের পৰা লগা বুলি আমার সন্দেহ। কেনেকুৱা ক্ষয়ক্ষতি হৈছে ইয়াত? ইয়াত ধৰক পাট ধান আৰু হাঁহ সম্পত্তি বহুত 20 লাখ টকাৰ মান হৈছে আৰু আইডিয়া। আৰু কি কি পুৰিছে? ধান পাট যিমান ডকুমেণ্টছ আছিল সব গ'ল, একোই নাই। সকলো ধৰণৰ নথি পত্ৰ গ'ল। নগদ ধনো গ'ল 2 লাখ টকা। নগদ ধন 2 লাখ পুৰি গৈছে। আৰু কি খবৰ দিছে নে? আৰু কি দিছো, কাটৱাল থানা আহিছে আৰু প্ৰাইভেট ব্ৰিগেড আহিছে। অগ্নি নিৰ্বাপক বাহিনী আহিছিল? আহিছিল।